চাওঁতে চাওঁতে আহি পালেহি অতিকৈ মৰমৰ অতিকৈ চেনেহৰ বহাগৰ বিহুটি। বহাগৰ বিহুটিক আদৰিবলৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলাইছে ব্যাপক প্ৰস্তুতি। নাচনীসকল সাজু হৈছে, ঢুলীয়াসকল সাজু হৈছে, যাতে অতিকৈ মৰমৰ বহাগৰ বিহুটি কেনেধৰণে উদযাপন কৰিব পাৰোঁ তাক লৈ এতিয়া দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ধেমাগড়ত দেখা পোৱা গৈছে খুব সুন্দৰভাৱে গাঁৱৰ ৰাইজে একত্ৰিত হৈ খুব সুন্দৰকৈ প্ৰশিক্ষণ চলোৱা পৰিলক্ষিত হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট ৰাজক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। খুব সুন্দৰ এক পৰিৱেশ, মনোমোহা পৰিৱেশে বিৰাজ কৰিছে ধেমাগড় বহুপথাৰত। নৱোদয় কৃষ্টি বিকাশ কেন্দ্ৰই খুব সুন্দৰভাৱে এনেধৰণেই এটা কৰ্মশালা আয়োজন কৰিছে আৰু এই কৰ্মশালা সামগ্ৰিক পৰিৱেশসমূহ মই দেখুৱাই আছোঁ। মই ইয়াৰে উদযাপন সমিতি আছে, মই তেখেতসকলৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আপোনালোকে এই প্ৰশিক্ষণ চলাই আছে। হয়, ধন্যবাদ। মই জয়তে প্ৰাক চেনেলক আমাৰ ধেমাগড় নৱোদয় বিহু উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল কি, আমাৰ এই নৱোদয় যুৱ সংঘৰ উদ্যোগত আমাৰ বিহু আচলতে 2005 চনতে আৰম্ভ হৈছিলে। 2005 চনতে আৰম্ভ হৈ কিছু প্ৰাকৃতিক কাৰণ আৰু কৰোণাৰ কাৰণে কিছু বছৰ সীমিত হৈ আছিলে। এতিয়া পুনৰ এইবছৰ বিহু উদযাপনৰ কাৰণে মানে খুব আমাৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ সৰু সৰু কণ মানে নাচনীসকল আৰু সৰু সৰু সেইসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আৰু ইয়াত বিশেষকৈ আমাৰ এই ঐতিহাসিক ধেমাগড় আপোনালোকে দেখিছে ঠাইতে ধেমাগড়টো ওচৰতে আচলতে খুব সুন্দৰভাৱে এনেধৰণেই প্ৰশিক্ষণ চলাই থকা পৰিলক্ষিত হৈছে। মই ভিডিঅ'তে দেখাই থাকিবলৈ অনুৰোধ জনাইছোঁ সামগ্ৰিক পৰিৱেশসমূহ। এই প্ৰফুল্ল শইকীয়া আছে, তেখেতে ইয়াতে চোৱা চিতা কৰি আছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু বিহু সুৰক্ষা সমিতি তেখেতে দায়িত্বত আছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। খুব সুন্দৰ এক মনোমোহা পৰিৱেশ, বহু ইয়াতে নাচনী ওলাই আহিছে। বহাগৰ বিহুটিক আদৰাৰ এক ব্যাপক প্ৰস্তুতি। নমস্কাৰ, আমি বিহপুৰীয়া বিহু সুৰক্ষা সমিতিৰ সহযোগত ধেমাগড় নৱোদয় যুৱ সংঘৰ উদ্যোগত যি বিহু কৰ্মশালা হৈছে, আমি তালৈ আজি আহিছোঁ। ইয়াত যথেষ্ট ৰাইজৰ সহযোগতে বিহু কৰ্মশালা আৰম্ভ হৈছে আৰু আপোনালোকে দেখিছে যে বহু নাচনীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমি ভাবিছোঁ যে এই আমাৰ যি ৰঙালী বিহুৰে যি সংস্কৃতি, এই সংস্কৃতিয়ে আমাৰ যি বাৰ্তা বহন কৰিছে, আমি ভাবিছোঁ যে আমাৰ এই বিহুক আমি আমাৰ বিশ্বসভালৈ লৈ যাব পাৰিম। আৰু আমি বিহপুৰীয়া বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত আমি আমাৰ বিহপুৰীয়াৰ বিভিন্ন ঠাইত আমি এইদৰে বিহু কৰ্মশালা উদযাপন কৰিবলৈ আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ 20টা ঠাইত আমাৰ বিহু কৰ্মশালা হৈ আছে আৰু তাৰে ই এটা অংশ। খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰভাৱে এনেধৰণে নাচনীসকলে প্ৰশিক্ষণ লৈ আছে। মই বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। ভিডিঅ' জানিছোঁ মই দেখুৱাবলৈ সামগ্ৰিক পৰিৱেশ, যিহেতু নাচনীসকলে নাচি আছে, ঢুলীয়াসকলে ঢোল বজোৱাৰ পৰিলক্ষিত হৈছে। যিহেতু ঢোলৰ প্ৰশিক্ষণ হৈ আছে, ইয়াত ঢুলীয়াসকলে ঢোল বজাইছে, নাচনীসকলে নাচিছে। খুব সুন্দৰ এক পৰিৱেশ, মনোমোহা পৰিৱেশ। আৰু মই বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। সুন্দৰ পৰিৱেশ এনেধৰণে এতিয়া ৰাজ্যত দেখা পোৱা গৈছে। ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে এতিয়া প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। বাপতিসাহোন ৰঙালী বিহুটি অহাৰ লগে লগে অসমীয়া গা 7খন হোৱা পৰিলক্ষিত হয়, যাতে বহাগৰ বিহুটিক সুন্দৰভাৱে আয়োজন কৰিব পাৰে। মই বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। আকৌ বিহু বিহু লাগিছে, নাচো নাচো লাগি
এনেধৰণে এতিয়া দেখা পোৱা গৈছে ধেমাগড় ঐতিহাসিক ধেমাগড়ৰ যি ফিল্ড আছে এই ধেমাগড়ৰ ফিল্ডত খুব সুন্দৰভাৱে মাহজোৰা প্ৰশিক্ষণ দিছে আৰু প্ৰশিক্ষণ লৈ আছে এনেধৰণে নাচনীসকলে খুব সুন্দৰ এক পৰিৱেশ বহাগৰ বিহুটিক আদৰাৰ এক ব্যাপক পৰিৱেশ খুব সুন্দৰভাৱে এনেধৰণে নাচনীসকল ওলাই আহি প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ লখিমপুৰ জিলা নাৰায়ণপুৰ ধেমাগড়ৰ পৰা সামগ্ৰিক পৰিৱেশ